নমস্কাৰ বন্ধুসকল, অংকিতাছ কিটচেন আৰু গাৰ্ডেন চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ অন্য এটি ৰেচিপি, বৰালি মাছ ভাপত দিয়া। তেন্তে আহকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে মই বৰালি মাছ লৈছোঁ 3 পিঁয়াজ এটা, আদা 1 ইঞ্চিমান, জলকীয়া 3টা, নহৰু কেইফুটামান, ধনিয়া আৰু বগা সৰিয়হ। গোটেইখিনি ইনগ্ৰেডিয়েণ্ট মই সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ আৰু সৰিয়হখিনি পিচি লৈছোঁ। লগতে লৈছোঁ নিমখ, আন্দাজ অনুসৰি আৰু এচিকুটমান হালধি। আপোনালোকে ইচ্ছা কৰিলে আটাইখিনি ইনগ্ৰেডিয়েণ্ট সৰিয়হৰ লগত একেলগে পিচি ল'বও পাৰে। হালধি একেবাৰে অকণমান ব্যৱহাৰ কৰিব, কিয়নো নহ'লে কেতিয়াবা হালধিখিনিৰ গোন্ধটো মাছখিনি সিজি উঠাৰ পাছতো ৰৈ যায়। এতিয়া মাছখিনিত মই ইনগ্ৰেডিয়েণ্টছখিনি এপদ এপদকৈ দি মাছখিনি ধুনীয়াকৈ সানি ল'ম আৰু প্ৰায় 15 মিনিট সময় মই এনেদৰে এৰি থৈ দিম, যাতে মছলাখিনি মাছখিনিত ভালদৰে লাগি ধৰে। এতিয়া মই মাছখিনি কলপাতেৰে ধুনীয়াকৈ টোপোলা কৰি বান্ধি লৈছোঁ আৰু এখন ষ্টিমাৰ লৈছোঁ আৰু কফি কাপেৰে প্ৰায় 1.5 কাপ পানী দিছোঁ আৰু 20 মিনিট সময় মই কলপাতৰ টোপোলাটো এইদৰে সিজিবলৈ এৰি দিম। আপোনালোকলৈ জনাই থওঁ যে কলপাতৰ সলনি কেঁচা হালধিৰ পাতো ব্যৱহাৰ কৰিব পাৰে। কেঁচা হালধি যিহেতু স্বাস্থ্যৰ বাবে উপকাৰী আৰু কেঁচা হালধিৰ পাতত কলপাততকৈ এটা বেলেগ গোন্ধ পোৱা যায় আৰু সেইটোতো খাবলৈ খুব সোৱাদ লাগে। এতিয়া যিহেতু ডিচেম্বৰৰ মাহ, কেঁচা হালধিৰ পাত পাবলৈ অলপ টান, পাতবোৰ শুকাই গৈছে, গতিকে মই কলপাত ব্যৱহাৰ কৰিছোঁ। এতিয়া কলপাতৰ টোপোলাটো ষ্টিমাৰখনত দি মই গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিছোঁ। দহ মিনিটমানৰ মূৰে মূৰে মই কলপাতৰ টোপোলাটো ইলতি সিলতি কৰি দিম, যাতে মাছখিনি চাৰিওফালে ভালদৰে সিজি উঠে। প্ৰায় 20 মিনিটৰ মূৰত মই টোপোলাটো খুলিছোঁ। চাওক, গোটেইখিনি ধুনীয়াকৈ সিজি উঠিছে। এতিয়া মই কাটা চামুচ এখন ব্যৱহাৰ কৰি ইয়াৰ কাঁইটবোৰ আঁতৰাই ল'ম আৰু গৰম ভাতৰ লগত পৰিৱেশন কৰিম। আপোনালোকে এনেদৰে বনাই চাবচোন আৰু খাই কেনে লাগিল মোক কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰিব।